Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলোৰে খবৰ ভাল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আশা কৰিছো সকলো ভালে কুশলে আছে আৰু বহুত দিন হ'ল ভিডিঅ বনোৱাই হোৱা নাই এটো কাৰণে ভাবিলো ব্লগ এটা আজি আৰম্ভ কৰো যেহেতু আজি একদম মানে ঠাণ্ডা বতৰ দেই আৰু মোৰ অলপ চৰ্দিও লাগি আছে হেতু কাৰণে ভিডিঅ দিয়া হোৱা নাছিলে ভিডিঅ সাগে মই দিছিলো নিউ ইয়াৰৰ 1 জানুৱাৰীৰ ব্লগটো দিছিলো হ'ব তাৰ পিছত ভিডিঅ দিয়াই নাই নেকি মই নাই দিয়া আপোনালোকৰ বহুতৰে ভিডিঅ চাইছো নিউ ইয়াৰৰ বহুত ঠাইত গৈছে নিউ ইয়াৰ মানে ইমান ধুনীয়া ভিডিঅ কৰিছে আপোনালোকে চাইছো বহুত ভাল লাগিছে ভিডিঅসমূহ চাই আৰু ভাল লাগিছে আৰু ভিডিঅ জৰিয়তে নেদেখা ঠাইও দেখিব পাৰো বহুত এটো কাৰণে ভাল লাগিছে আৰু আজি দিনটো আপোনালোকৰ লগত শেয়াৰ কৰি থাকিম আৰু মোৰ কেটামান বস্তু আপোনালোকক দেখুৱাম নিউ ইয়াৰ বুলি এখেতে মোক গিফট কৰিছে আৰু ময়ো এখেতক এটা গিফট কৰিছো গিফট মানেনো কি আৰু মানে ভবা নাছিলো যে এখেতে আনিব বুলি কাৰণ মোক নোপোৱাকে একো বস্তু আজিলৈকে আনি পোৱা নাই এবাৰ প্ৰথম হ'ব মানে মই এদিন কৈছিলো মানে আপুনিও কেতিয়াবা মোক গিফট কৰিবচোন কেতিয়াবা দিবচোন কিবা মই কিন্তু দিও গম নোপোৱাকে কিন্তু পইচা তেওঁৰে হয় কিন্তু মই অৰ্ডাৰ দিও কিন্তু মানে মোক নিদিয়ে বোলে এটো কাৰণে বোলে নিদিয়ে মোৰ বোলে পছন্দ নহয় বোলে মই মানে এদিন ক'লো পছন্দ হলো দি চাবচোন বাও এনেকে বুলি ক'লো এটো কাৰণে নতুন বছৰ এটা দিলে কুৰ্তি এটা আৰু আপোনালোকক দেখুৱাম বাৰু চাব কেনেকুৱা লাগিছে কমেন্টত একদম জনাবচোন মোৰ বৰ ভালে লাগিছে আৰু ধুনীয়াকৈ হৈছে এল সাইজৰ ধুনীয়াকৈ ফিটিং হৈছে আৰু মোলে আপোনালোকক দেখুৱাম আৰু তেওঁৰ কাৰণে মই এটা শাৰ্ট মিছৰ পৰা ললো হেতু ভাল লাগিছে প্ৰথমতে কিন্তু সাইজটো সৰু আহিছিলে আকৌ আমি চেঞ্জ কৰিলো ডাঙৰ সাইজ আহিলে এতিয়া ঠিক আহিছে বাৰু হেতু মানে পইচাটো তেওঁৰে হয় তেওঁৰ পৰাইতো আমি লওঁ এটা এটকা দুটকাকে হেনেকে গুট খাই থাকে এতিয়া মানে হেতুটো নিজৰ পইচা বুলি ক'ব নোৱাৰি ন যেহেতু আমি চাকৰিটো নকৰো কতো মানুহজনৰ পৰা পোৱা কেতিয়াবা দিয়ে বা এনেকে কবাত কেতিয়াবা পোৱা কেতিয়াবা হাহুমাই হলো দিয়ে মা হলো দিয়ে এনেকে পোৱা পইচাৰে মানে ললো হস্তিয়া আৰু বেছি দামী নহয় হলো নতুন বছৰ বুলি দিলো আৰু দেখো আপোনালোকক কেনেকুৱা লাগিছে হৈছে কুৰ্তিটো এটো হৈছে ওপৰৰ জ্যাকেটটো আৰু এনেকুৱা হয় সিম্পল হয় হোৱাইটত প্ৰিন্ট কৰা আছে মোৰ এনেকুৱা জ্যাকেট থকা কুৰ্তি এটোৱে ফাৰ্স্ট হয় আগতে বহুত কুৰ্তি লৈছো কিন্তু এনেকুৱা জ্যাকেট থকা কুৰ্তি নাছিলে আৰু এইটো বেটা ইয়াত বহি আছে আৰু এই কম্বলখন দেখিছেনে বিছনা পৰা পিছত মই আকৌ এনেকে পাৰি থৈ দিছো কম্বলখন বেটাই মানে কম্বলখন না বেটা কম্বলখন উঠাই দিম নি নালাগে ইফালে হাফ পেন ইফালে নিপিন্ধে কাপোৰ এই কম্বলখন উঠাবলৈ হি দিয়া নাই ইয়াৰ ওপৰত হি বহিছে হৈছে এভু কৰি আছে আৰু এইটো কুৰ্তিটো কেনেকুৱা লাগিছে আপোনালোকৰ ক'ব আৰু আজি পিনি নেদেখাও মই যেহেতু ঠাণ্ডাত মোক কাপোৰ হলাবলৈ মন যোৱা নাই যেতিয়া ফাৰ্স্ট পিনিম তেতিয়া আপোনালোকক নিশ্চয় দেখুৱামি আৰু ললো হেৰি এই দুখন মেখেলা আমাৰ লোকেল ইয়াৰ বজাৰৰ পৰা ললো এই কিখন কিন্তু মোক গিফট কৰিব লাগিব দেই কেনেকুৱা লাগিছে বাৰু ৰব এখন মেলি দেখাই দিছো আঁতৰি দিয়া তুমি অলপ এনেকুৱা গুটেখনতে এনেকুৱা কৰা আছে এখন পিংক কালাৰ হয় আৰু এখন ব্ল্যাক উলৰ হয় এনেকুৱা ঠাণ্ডা দিনত পিন্ধিবলৈ ভাল এইখন আৰু দিয়া ষ্টলখন দিয়া আকৌ চৰাই হুমালে আৰু এখন উলৰ ষ্টল ললো এখন মানে দুইটা সাইডে লব পাৰি এনেকৈ দেখাই দিছো আৰু দেই হেতু এটা সাইড এটো তুমি এনেকে বিছনাত উঠি আকৌ উঠা নমা কৰি নাথাকিবা আকৌ বেটা এখন গুটেখন এনেকুৱা হয় আৰু ইটো সাইড এটো এনেকুৱা হয় এনেকৈ দেখাই দিছো আৰু আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকৰ জনাব আৰু শাৰ্টটো তাত হেতু ৰুমত আছে বলক তেনৰ শাৰ্টটো চাই লব লাইট সেট সব অফ কৰি থৈছো ৰুমটো আন্ধাৰ হৈ আছে
আৰু এইটো হৈছে চাৰ্টটো কালাৰটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু বিছনা চাদৰখন মানে ধুই থৈ দিছিলোঁ পৰা হোৱা নাই সেইটো কাৰণে এনেকৈয়ে দেখাই দিছোঁ আৰু এফালে বেটা আকৌ ইয়াতো আহি গ'ল বস্তুকেইটা আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এতিয়া যাওঁ মই ভাত পানী যোগাৰ কৰোঁগৈ একেবাৰে চিম্পলকৈ আজি বনাই খাই দিম বুলি ভাবিছোঁ যিহেতু ঠাণ্ডা বতৰ বৰ বেছি কৰিবলৈ একো মন যোৱা নাই পানী চানী চুই থাকিবলৈ মন যোৱা নাই তো বনাই লওঁগৈ বনাই মেলি আপোনালোকক তেন্তে লগ পাই আছোঁ এইখিনি জলফাই আৰু বগৰী মিক্স কৰি বনাইছোঁ আচাৰ ইয়াত জলকীয়া ৰংটো দিয়া নাই সেইটো কাৰণে আপোনালোকে অলপ ক'লা ক'লা দেখিছে চাগে কালি হেৰি কৰিলোঁ আজি আকৌ বৰষুণেই দিলে ৰ'দত দিবই নোৱাৰোঁ আৰু কেইদিনমান ৰ'দত দিব লাগিব আৰু ইয়াতে ৰ'দত দিহে সোমাব পাৰিম কেইদিনমান আৰু বগৰী আছে জলফাই আছে আৰু জলকীয়া ৰং দিব লাগিব মিঠাতেল চিঠাতেল দি ভৰাই থ'ব লাগিব আৰু এয়া আপোনালোকক দেখাই দিলোঁ ভাত বনাবৰ কাৰণে একদম পানী চোৱা কামবিলাক একেবাৰে কৰি ল'লোঁ এইখিনি চাউল ধুই ল'লোঁ কুকাৰত পাতি দিম আৰু এইফালে দাইল আলু লগত দি দিম বিলাহী তো একেবাৰে পানী চোৱা কামবিলাক কৰি ল'লোঁ আৰু ধুই মেলি ল'লোঁ গোটেইবিলাক এতিয়া অকল বনাবহে লাগে আৰু এই দুটা লৈ লৈছোঁ বেঙেনাকেইটা পুৰিম গেছতে পুৰি দিম এনেকৈ আৰু খাম আজি নজ্বলাবা ধূপ এতিয়া ধূপ জ্বলাই নি এতিয়া গধূলি নহয় ৰাতিপুৱা গধূলি নহয় এতিয়া পিছত জ্বলাবা নজ্বলাবা এতিয়া বেটা দেই ফুকৈ দিয়া জ্বলালে আৰু সেইটো তুমি হেৰি কৰি দিয়াগৈ জয় ক'ৰবাত লগাই দিয়াগৈ জয় ধূপটো এইফালে ভাত পাতি দিলোঁ আৰু এইফালে দাইল হৈ আছে বিলাহীকেইটা দিয়া নাই আৰু অকণমান দাইলখিনি সিজি লওক তাৰপিছত বিলাহীকেইটাটো পটককৈ সিজিব আৰু কেইটামান কেঁচা মটৰ আছিলে এইকেইটাও দি দিলোঁ দাইলখিনি যে আজি বেছি পানী নকৰোঁ মানে যিহেতু একো ভাজি চাজি নবনাওঁ বেঙেনাকেইটা অকল পুৰিম সেইকাৰণে দাইলটো মানে ডাঠকেই থ'ম এনেকৈয়ে খাম আৰু আজি যিহেতু বনাবলৈ একেবাৰে মন যোৱা নাই ইমান ঠাণ্ডা বতৰ একদম কাপোৰ চাপোৰ লৈ শুবলৈহে মন গৈছে ভাতকেইটা খাওঁ আৰু শুম বুলি ভাবিছোঁ ভাত পানী খাই আজৰি হৈ গ'লোঁ আৰু অলপ ভাবিছোঁ শুই লওঁ আৰু ভিডিঅ'টো আজি ইমানখিনিতে শেষ কৰিছোঁ কেনেকুৱা কি পালে ভিডিঅ'টো আপোনালোকে চাই জনাব যিহেতু বহুত দিনৰ পিছত ভ্লগ এটা আৰম্ভ কৰিছোঁ কেনেকুৱা পালে জনাব যদি ভাল পায় এটা লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যিসকলে চেনেলটোক নতুনকৈ আহিছে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো দবাই চেনেলটো অন কৰি যাব তেতিয়া আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আজিলৈ আহিছোঁ তেনেহ'লে সোনকালে লগ পাই আছোঁ আন এটা ভ্লগৰ সৈতে বাই বাই